আজি এটা সুন্দৰ ট্ৰিক আপোনালোকক দেখাম মোবাইলত থকা মেপৰ মাজেৰে। নমস্কাৰ ইউটিউব, ভিডিঅ'টো চাই থাকক। এই মেপৰ জৰিয়তে আমি কোনটো ৰাস্তাত কিমান ট্ৰেফিক আছে, কিমান জাম আছে সেইটো চাব পাৰোঁ। আপোনালোকে গম পাইছিল নে নাপাইছিল নাজানো। ইয়াতে মেপত স্যাটেলাইট মোড কৰিব পাৰি, তাৰ তলত ট্ৰেফিক বুলি আছে। ট্ৰেফিকটোত ওকে কৰি দিলে এই ৰাস্তাবিলাকত কিছুমান ৰাস্তাত সেউজীয়া দেখাব, কিছুমান ৰাস্তাত সমুথিৰা ৰঙত দেখাব আৰু কিছুমানত একদম ৰঙা ৰঙত দেখাব। যিখিনি একদম ৰঙা হৈ আছে সেইখিনি বুজি পাব যে সেইখিনিত বহুত বেছি জাম আছে, ট্ৰেফিক আছে। এতিয়া এই ৰাস্তাটোত চাওক, কিছুমান অংশত ৰঙা আছে, কিছুমান অংশত সমুথিৰা ৰং আছে আৰু কিছুমান সেউজীয়া হৈ আছে। সেউজীয়া মানে অকমানো জাম নাই, খালী ৰাস্তা। আৰু য'ত য'ত বহুত বেছি ৰঙা আছে, এই ৰঙীয়া চহৰৰ এই মাজমজিয়াৰ এই ৰাস্তাটো সকলো সময়তে ট্ৰেফিক থাকে, জাম থাকে। এই ৰাস্তাটো ৰঙা হৈ আছে। আপোনালোকে চাওক, এই ৰাস্তাটো ৰঙা হৈ আছে আৰু এইটো নেশ্যনেল হাইৱে। এইটো সেউজীয়া আছে, ইয়াত ট্ৰেফিক নাই। এই ৰঙীয়াৰ মাজৰ অংশসমূহ ৰঙা। যি যি ঠাইবোৰ ৰঙা আছে সেইবোৰ বুজিব যে তাত ট্ৰেফিক আছে। মেপৰ জৰিয়তেও আমি ট্ৰেফিকটো চাব পাৰোঁ। ইয়াৰ পিছত এয়া বাইহাটা চাৰিআলি, ইয়াতো ট্ৰেফিক আছে, ট্ৰেফিক জাম আছে, সেয়েহে ৰঙা হৈ আছে। ভিডিঅ'টো কেনেকুৱা লাগিল? ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।